আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অৱস্থাটো দেখি চাগে গমেই পাইছে মই কেনেকৈ আছোঁ। বহুত দিনৰ মূৰত আপোনালোকলৈ বুলি এটা ভিডিঅ' বনাব মন গ'ল। মোৰ এক্সাম হৈ আছিলে, এতিয়া মই যিহেতু 5th চেমৰ ফাইনেল দি এটাইছোঁ, তো এতিয়া কেইদিনমানৰ কাৰণে ফ্ৰী আছোঁ, তো ভাবিলোঁ ভিডিঅ'কে বনাওঁ, এইটো আপোনালোকেও চাব পাৰিব ধুনীয়াকৈ। বহুত দিন হ'ল বাৰু মই ভিডিঅ' নবনা, 6, 7, 8 মাহ মানেই হ'ল ভিডিঅ' নবনা। তো এতিয়া আকৌ আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোক আগৰ দৰে মৰম দিব। আগতে যেনেকৈ আপোনালোকে মোক মৰম দি গৈছিলে তেনেকৈ আকৌ মৰম দিব বুলি মই আশা কৰিছোঁ। বলক তেনেহ'লে দেৰি নকৰি আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বহুত দিনৰ মূৰত মাহীহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। মাহঁত বাৰু গৈ থাকে, মই যাব নাপাওঁ, এক্সাম হৈ থাকে। তো এতিয়া মই যিহেতু লাষ্ট ছেমিষ্টাৰ পালোহি, সেইটো কাৰণে যাবলৈ অলপ প্ৰব্লেম হয়। ভিডিঅ'বিলাক দিওঁ, সেইটো কাৰণে দিব নোৱাৰোঁ একচুৱেলি। আজি যাম মাহীহঁতৰ ঘৰলৈ, মা, মই আৰু পাপা, আমি তিনিটা যাম। ভাইটি যিহেতু তাত আগতীয়াকৈ গ'ল, সেইটো কাৰণে আমি তিনিটাই যাম। এতিয়া খোৱা বোৱা হৈ গ'ল আমাৰ। এতিয়া আমি ধুনীয়াকৈ ওলাই যাম। মই গা ধোৱা নাই, এতিয়া গা চা ধুই মেলি ৰেডি হওঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। গা চা ধুই মেলি আহি এতিয়া মই ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে। এতিয়া আমি লাহেকৈ যাবলৈ ওলালোঁ। তাত গৈ আপোনালোকক লগ পাই আছোঁ। আহি থাকোঁতে ৰাস্তাৰ কাষতে দোকান এখনৰ পৰা দদৌহঁতৰ কাৰণে খোৱা কিবাকিবি লৈ ল'লোঁ অলপ। এতিয়া আমি মাহীহঁতৰ গাঁৱৰ ৰাস্তাটোৱেদি সোমাই আহিলোঁ। আগতে এই ৰাস্তাটো কেঁচা আছিলে, এতিয়া ইমান ধুনীয়াকৈ পকা কৰি দিলে ৰাস্তাটো, আহিবলৈ সুবিধা হ'ল। এয়াই হৈছে আমাৰ মাহীহঁতৰ ঘৰ। মাহীহঁত চব বিয়া হৈ গ'ল, এতিয়া থাকে ইয়াত ককা আৰু এজন দাদা। এইফালে আজি তাঁত লগাই লৈছে। ইয়াত আপাহঁত থাকে, আপাহঁতে তাঁত লগাইছে ধুনীয়াকৈ। এইটো আমাৰ মাহীহঁতৰ ঘৰৰ পিছফালে আছে বাৰী। এতিয়া আমি গৈ আছোঁ। এজনী আমাৰ পোৱালি। হাই কৈ দিয়া আকৌ, হাই কৈ দিয়া। ব'লা, কোন ক্লাছত পঢ়িছা সেইটো কৈ দিয়া। এইটো পুখুৰী, এতিয়া মাছ আছে নাছে নাজানো। বহুত দিনৰ মূৰত আহিছোঁ মই ইয়ালৈ। বহুত দিন হ'ল বাৰীত মই অহাই নাই। আকৌ কিমান দিন হ'ল। ডাঙৰ ভণ্টি কিহত পঢ়িছা কৈ দিয়া আকৌ। ব'লা এতিয়া। কৰ্দৈ লাগিছে জানো? লাগিছে তো। এইবোৰ পকিলে কৰ্দৈ। এতিয়া গৈ আছোঁ বাৰীলৈ, আপোনালোকক দেখাম আমাৰ দদৌহঁতৰ বাৰীত কি আছে। এইফালে গোটেই বাগান আছে আৰু কিবা কিবি নাই নহয় একো। আগতে ইয়াত শাক চাক আছিলে, এতিয়া শাকো নাই, এতিয়া হৈ গ'ল। এইফালে শাক আছিলে, দেখি দেখাই দিওঁ। ব'লা, কোনজোপা তেতেলী গছ হয় জানো এজোপা? ইহঁতে মোক তেতেলী দেখাবলৈ লৈ আহিছে। মোৰ ডিঙি অৱস্থা এই, আৰু ইহঁতি তেতেলী খাই বোলে। পাৰি দিব লাগে। এতিয়া হেৰি নাই যে, লাঠি নাই যে, ডাঙৰ লাঠি হৈ লাগিব, তেতিয়াহে হ'ব। ইমান ওখত আছে, ক'ত পাম এতিয়া? সেইডাল কি হয়? হ'ব ন সেইডালে? ব'লা সেইডালে লৈ আহোঁগৈ। কোনটো? মই কিন্তু এটা দেখা নাই দেই। এতিয়া তেতেলী চেতেলী পাৰিম বোলে, আকৌ ইফালেদি ঘূৰি আহিব লাগিব। সেইকাৰণে ভাবিলোঁ এডোখৰ অকণমান আগবাঢ়ি আহোঁ। আৰু এতিয়া দুপৰীয়াও হৈছে, তথাপিও আহিছোঁ আমি তিনিটা আহিছোঁ।
এফালে বাগানখন আগতে ইয়াত বহুত কমলা গছ আছিলে, এতিয়া চব নাইকিয়া হৈ গ'ল কমলা গছবিলাক। এইবিলাক কি গছ জানো? নাচপতি গছ চাগে ন? এইবোৰ মাজে মাজে নাচপতি গছ ৰুই দিছে। আৰু এইটো কি গছ? এইটো আমলখি। এইজোপা আমলখি। আৰু এই মাজত এইবোৰ এইটো নাচপতি গছ। এইবোৰ চব এইটো কলম কৰা আছে, কিন্তু গোটেই মানে শেষ কৰি দিয়া নাই আৰু পাতবিলাক আছে এনেকৈ। আহা যাওঁ। এইখনে হৈছে আমাৰ মাহীহঁতৰ চাহ বাগান। ৰ'বা আকৌ দেখা দিছোঁ। এইফালে তামোল গছ, গোটেই তামোল গছ। এইকেইজনী বৰ উৎপাত আকৌ। এতিয়া আমি সেইফালে পাৰিব নোৱাৰি এইফালেদি গুচি আহিলোঁ পাৰিবৰ কাৰণে। হৈ গ'ল হৈ গ'ল। পৰা হৈ গ'ল। এতিয়া আমি আহিছোঁ কৰদৈ পাৰিব। ইয়ে সঁচাকে দেই। আমি পুৰা কৰদৈ, বহুত ডাঙৰ ডাঙৰ কৰদৈবিলাক। কৰদৈ নে ৰহদৈ বুলি ক'লে? ৰহদৈ। আকৌ কৰি দেচোন কি হয় লৈ আমাৰ দদৌ এতিয়া হৈ গ'ল। বাৰীলৈ আহিলোঁ, মেটিলোঁ মাহীহঁতৰ ঘৰত। এতিয়া মায়ে কৰদৈ চৰদৈ পাৰিলে, মই ভিডিঅ' কৰিলোঁ। এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ। এতিয়া নুনুচো চাবা আকৌ, বেয়া হৈ থাকিব নহয় চোতালে। দুইজনী দাঙি দাঙি বলা। চকলেট খাই দিম দুজনীকে আজি, এটা এটা। তাক দেখাই দিব লাগে বোলে ভিডিঅ'ত। সিহঁতি মানে কৰদৈ আনি আছে, সেইটো কাৰণে দেখাই দিব লাগে। দেখাই দিছোঁ, চাই দিয়া প্লে স্মাইল। খুচ খুচ এতিয়া খুচ নাই দিয়া। কৰদৈটো কি কৈছিলা? ললৈ কৈছে কৰদৈটো তাই। ফালে মথাউৰি ফালে আহিলোঁ আমি দুইজনী। বহুত দিনৰ মই চাইকেল চলাইছোঁ, ভাল লাগিছে চলাই। চাইকেলখনৰ কণ্ডিশ্যনটো বৰ ঠিক নহয়, তথাপিও সেনেকৈ চলাই আহিছোঁ ভয়ে ভয়ে। বহুত দিনৰ মূৰত চাইকেলখন চলাইছোঁ। তাই এখন চাইকেল আনিছে, কোনখন? এইখন। আৰু মই আনিছোঁ এখন। গৈ আছোঁ আৰু এতিয়া য'ত যাওঁ ক'লে লৈ যা। এইডোখৰতে যাম, এই পুলটোৰ ওচৰতে। বগৰী আছে নেকি চাব লাগিব ৰ'বা। গাঁৱৰ পৰিৱেশটো সঁচাই বহুত ভাল লাগে আহি পিনি। মই মাহীহঁতৰ ঘৰত আহিলে মানে এইটো কি হয়, ৰাতি অহা হয়। ৰাতিটো আহিব নোৱাৰোঁ এইফালে, তো আজি দিনত আহি গ'ল। আজি অলপ সোনকালে আহিলোঁ, সেইটো কাৰণে ধুনীয়াকৈ আজি আহিব পাৰিছোঁ। এনেকৈ আপোনালোকক দেখাবও পাৰিছোঁ ধুনীয়াকৈ। মই এই লগত আহিছোঁ। হাই বজা। এই গা চা ধুই মেলি ৰেডি
ৰ'বা ফুলটো বেছি হেৰি ওচৰত নাযাবা দেই, পৰিবা আকৌ, ভয় লাগে। এতিয়া আমি দুজনী বগৰী পাৰি আছো, কিন্তু এটা বগৰী নাই গছত, কিন্তু এটা বগৰী পৰি আছিলে তলত, খাবলৈ বিলেক বিলেক মিঠা। বহুত ভাল লাগিলে খাই, সেইটো কাৰণে এতিয়া ট্ৰাই কৰি আছো পাৰিবৰ কাৰণে। পাৰিব পৰা নাই। আমি দুজনী আহিলোঁ আকৌ এটা বেলেগ ফুললৈ, ইমূৰৰ পৰা সিমূৰলৈ গৈ আছোঁ আমি দুজনী। এতিয়া এফালে ৰ'ব দেখাই দিছোঁ। এইবিলাক নহয় নহয়, আমাৰ মাহীহঁতৰ খেতি কৰে ইয়াত মিঠাই খেতি কৰি থৈছে ইয়াত। তাত যাম এতিয়া, আমি কি কি খেতি লগাইছে চাওঁগে বলক। এইটো পুখুৰী সিঁচিলে ন, পুখুৰীটো সিঁচিলে চাগে ন। ইমান ধুনীয়া লাগিছে ন। ইয়াত কিবা কিবি খেতি কৰিছে, এইফালে গোটেই ৰছীয়েদি বান্ধি থ'লে যাব নোৱাৰি। চাইডে চাইডে যাওঁ বোলাচোন। কিমান দিনৰ মূৰত যে আহিছোঁ এইফালে পথাৰৰ চাইডে, ভাল লাগিছে আহি। আজি পূৰা মজা বতাহ দি আছে, ভাল লাগিছে। ৰ'দো কোমল, বতাহ তাকো পি পি পিকৈ দিছে, আৰু ভাল লাগিছে। আৰু পৰিছিলোঁ এইবিলাক খেতি মৰহি গ'ল ন। বন্ধাকবি আছে, আৰু কি আছে? যিমানটো পাৰোঁ দেখাই দিছোঁ আৰু। আগতে আমাৰ ইয়াত ঘৰ এটা আছিলে, এইফালে খেতি কৰে, ধান চান খেতি কৰে, এইফালে ধান চান খেতি কৰে। মাজতে জিৰণি চৰা এটা আছিলে ন সৰুকৈ, আমি তাত সৰুতে ভাত চাত দিবলৈ আহোঁ মাহীহঁতক। এতিয়া মাহীহঁত চব বিয়া হৈ গ'ল, এতিয়া দদৌ আৰু দাদা থাকে। ইয়াত ঘৰ এটা আছিলে, আমি সদায় ইয়াতে ঘৰে জোলনা চোলনা বনাই, ইমান যে ভাল লাগিছিলে সেইবোৰ দিন। এতিয়া পথাৰ চথাৰ আহিবই নাপাওঁ, কিমান বছৰৰ মূৰত আহিছোঁ। ইয়াৰ ইটো মূৰে এখন নদী আছে, বেলেগ এদিন আহিলে আপোনালোকক লৈ যাম। এতিয়া ডাঙৰ মানুহ নাই, ভয়ো লাগে যাবলৈ। এতিয়া আমি দুজনীহে আছোঁ অকল, মানে তাত যাবলৈ বেয়া লাগিছে, ভয় লাগে ৰাতি গধূলি টাইম। কি দিলি মেলি আহা যাওঁগৈ ব'লা। ভাল লাগিলে আহি। এতিয়া মাহীহঁতৰ ঘৰলৈ যাওঁ, ভাত হ'ল চাগে, আহা আকৌ। এতিয়া মায়ে মাতি আছে, মায়ে ৰাস্তাটো পাৰ হৈ আহিলোঁ মানে মাহীহঁতৰ। তাৰপিছত মায়ে দেখি পিনি মাতিছে, মাৰি গুচি আহিলোঁ। এতিয়া যাওঁ, ভাত হ'লগৈ, খাওঁ আৰু যাওঁ ঘৰলৈ। নাথাকোঁ, থকাকৈ নাই আমি ঘৰলৈ যামগৈ আকৌ। এতিয়া আমি যাওঁ মাহীহঁতৰ ঘৰত, ভাত চাত খাই মেলি ওলাওঁগৈ আৰু। আগতে এই ৰাস্তাটো সম্পূৰ্ণ কেঁচা আছিলে, এতিয়া বনাই দিলে, পূৰা পকা ৰাস্তা হৈ গ'ল। গাঁৱৰ মাজতো পূৰা ভাল হৈ গ'ল ৰাস্তা। এতিয়া মাহীহঁতৰ ভাত চাত খাই মেলি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। এতিয়া ঘৰলৈ যাম, গৈ থাকোঁ আৰু। এতিয়া ঘৰ আহি পালোহি। এতিয়া ভিডিঅ'টো সমাপ্ত কৰিব লাগিব। আজিৰ মোৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পায় চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই। আকৌ নেক্সট ভিডিঅ' আপোনালোকক আকৌ লগ পাই আছোঁ। বাই বাই।